কি কৰি আছে হয় হা কোন আপোনাৰ আমি জানো আপুনি কি কৰি আছে এইবিলাক এইটো মই হেৰি পাউডাৰ হয় কি বস্তু একো নহয় কি লুকাইছে নাই একো নহয় এইটো ঐ চাওঁ কি কিবা নিচা হ'ব আপুনি কেলা ভালে কৰিবলৈ জেগা পোৱা নাই নেকি নহয় এইটো নেচা নহয় মই মানে কি হৈছে কি আপোনাৰ ভালে কৰিবলৈ জেগা পোৱা নাই আপুনি কি কৰিলোঁ আপোনাক আপুনি কি খাইছে এইবিলাক নিচা হ'ব ড্ৰাগছ হ'ব এইটো মই মানে খাওঁ মানে নাম কি এইটো হে নাম কি এইটো ব্ৰাউন চুগাৰ বুলি আপুনি কয় কথা দেশৰ পৰিস্থিতি আপুনি জানে নে নাজানে নহয় এইটো ব্ৰাউন চুগাৰ বুলি কয় এই সিদিনা সি কিবা এই ৰেল ষ্টেচনত আপুনি কি কৈছিল আপুনি ৰেল ষ্টেচনত কি কৈছিল ৰেল ষ্টেচনত কি কৈছে এইটোতো গ'ল এইবিলাক আপুনি কি কৰি আছে নহয় এইটো মই খাওঁ মাজে মাজে খাওঁ আপোনালোকে মানে কিয় মনকে এনেকুৱা কৰি আছে মই কি খাওঁ এইটো ব্ৰাউন চুগাৰ হয় আৰু আছে নাই আৰু নাই মই অকণমান খাওঁ আপুনি এনেকুৱা কিয় কৰি আছে ভাণ্ডামি কিয় কৰিছে এইবিলাক এইবিলাক ভাণ্ডামি কিয় কৰিছে আছে কি আছে ৰ'ব আপুনি এনেকুৱা মোৰ কিয় এনেকুৱা কৰিছে মই এইবিলাক কি কিমান টকাৰ বস্তু আপুনি বুজি পাইছে নহওক আপুনি এইটো খাইছে কিয় ই যি ক'ব সেয়া শুনিবা তুমি কথা ক'ব নালাগে আপোনাৰ সংসাৰ ল'ৰা ছোৱালী আছে নাই আছে ল'ৰা ছোৱালী আছে আপুনি এইবিলাক কিয় কৰিছে কৰিছোঁ উপায় নাই এইটো খাব লাগে মই ইয়াৰ উত্তৰবোৰ দি থাকিব কথা ক'ব নালাগে নহয় মই এই চব থাক বুলি কৈছো না এইবিলাক কি বস্তু কি এইটো ব্ৰাউন চুগাৰ হয় এইবিলাক কি ওলাইছে আচ্ছা ই কোৱাটো হয়নে ষ্টেচনত কিবা ধৰা পৰিছিল নে এই মাজতে এবাৰ খাইছিলোঁ তাত এই ইয়াত খানা দি দিয়ক নহয় ৰ'ব আমি চিনাকি চিঙি দিম ল'ৰা ছোৱালী পৰিৱেশ আপুনি মই কৈছো না চব থাক বুলি ই যি ক'ব শুন পৰিৱেশ নহয় আপুনি গাত কিয় হাত আৰে গাত মানে মোহাৰি পেলাম থানালৈ ব'ল দি হওক ব'ল থানালৈ নহয় আপুনি গাত কিয় হাত ৰ'ব এইটো নেপেলাব আপুনি কিয় পেলাই আছে এইটো বহুত কিমান টকাৰ মাল বুজি পাইছে আপুনি গম পাইছে থানালৈ দিম ব'ল নহয় এইটো কিমান টকাৰ বস্তু আপুনি গম পাইছে টকাই নহওক আমি বুজি পাওঁ নহয় আপুনি এইটো নেপেলাব আপুনি ইয়াত থকচোন মোক খাব দিয়ক পৰিৱেশ বিনষ্ট নকৰিব মোক খাব দিয়কচোন আপুনি জ্বলাই দিওঁ নেকি দাদা আপুনি জ্বলাব নালাগে এইটো পুলিচে বিচাৰিব পুলিচে বিচাৰিব নহয় এইটো কিমান টকাৰ বস্তু আপোনালোকে জানে আপোনালোকে যে মেচ লৈছে জ্বলাবলৈ মই বুজি পোৱা নাই কিয় থানাত গ'লে হিচাপ দি দিব কিমান টকাৰ বস্তু ৰ'ব থানাত মানে থানাৰ কথাটো কিয় গপকে আপোনালোকে থানা কিয় কয় আপোনালোকে হে ক্ৰাইম কৰিলেতো থানা ক'বই ৰ'ব ক্ৰাইম কৰিলে থানা ক'বই এটা উপায় আছে আপোনালোকক মই এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ মই যে এই যে খাই আছোঁ আপোনালোকে মোৰ পিছে সেইদিনাখনো ষ্টেচনতো মোক ধৰিছে এই ইয়াত ATM-ৰ সন্মুখত মই ইয়াত মদ খাই পেলাই অলপ ভণ্ডামি কৰিছোঁ তাতো মোক ধৰিছে হে তাৰপিছত মানে আজি মই ইয়াত মানে শান্তি মনে এটা জেগাত বহিছোঁ এটা খাম বুলি আপোনালোকে কিয় মোক এনেকুৱা কৰি আছে তোমাৰ দেখা দেখি গোটেই মানুহ খাব তেতিয়া কি হ'ব দেখোন কি হ'ব মই অকলেহে খাই আছোঁ মই গোটেই মানুহ ঘৰৰ পৰা ভাত দিয়ে না দিয়ে খাওঁ এইটো কি ভোক লাগে নেকি এইটো নেচা হয় তুমি একদিন নিচাটো নচলে নহয় এদিন এটা কাম কৰিবা ইয়াত 2 বটলমান ভাতত দি পেলাই গোটেইটাকে একেলগে খাবাচোন কি পৰিস্থিতি হয় তুমি নিজে বুজি পাবা নহয় বুজিছা তুমি নিজকে নিজে অকণ বচাই চলা কিন্তু সিদিনা বোলে কৈছে যে নাখাওঁ বুলি কৈছিলে কিন্তু আকৌ ধৰিছে হা মই নাখাওঁ বুলি কৈছোঁ কিন্তু আজিৰ পৰা যদি নেক্সট ক'ৰবাত পাওঁ আমিয়ে পিটি চিধা কৰি দিম লাষ্ট ৱাৰ্নিং মই নাখাওঁ বুলি কৈছোঁ কিন্তু মই নোৱাৰোঁ কি কৰিম উপায় নাই থানাত যোৱা এই থানাতে দিব লাগিব থানাতে ৰ'ব আচ্ছা ঠিক আছে ৰ'ব অলপ ৰ'ব বহক আপুনি বহক ইমান হুলস্থুল ঠিক আছে অকণমান ফাল্টু হৈ গৈছে তুমি বহক আপুনি বহক মোক কিয় থানাত আপোনালোকে বাৰে বাৰে থানা নহয় বাৰে থানা দেখুৱাই আছে মোক থানাত নিনিব মোৰ ঘৰত ল'ৰা ছোৱালী আছে মোৰ দুটা ল'ৰা আছে মোৰ পৰিবাৰ আছে মোৰ দেউতা আছে বেমাৰ হয় আপুনি এইবিলাক চিন্তা কৰিলে আপুনি এইবিলাক কেতিয়াও নাখালে হয় কি কৈ আছে আপুনি যদি ল'ৰা ছোৱালী চিন্তা কৰে আপুনি এইবিলাক নাখালে হয় ঠিক আছে মই আজিৰ পৰা আৰু নাখাওঁ আজিৰ পৰা নেক্সট টাইম যদি তো এইটো মই আজি মাৰ্চি কৰিছোঁ নেক্সট টাইম তোৰ নাক কাটি মই কুকুৰক খুৱাই দিম বুজি পাইছ এইবিলাক খাই ভাল আৰু আছে নাই আৰু নাই যদি কোৱা নহয় তোক খানা দিয়া ইয়াত কিবা গাঞ্জা খাই আছে নেকি ইয়াত হেল্ল' কি কৰি আছে খাই আছে
খাই আছে কিয় এইটো দেখোন গাঞ্জা হয় ভাং অঁ কালি দেখোন 4-5 তোমাক ব্ৰাছ খাওঁতে কিবা খাওঁতে ধৰা পৰিছে তুমি কৈছা নোখোৱা এতিয়া আকৌ দেখোন ভাং খাই আছা গাঞ্জা খাই আছা কিয় কি কাৰণত তোমাৰ অকণমান লাজ চৰম নাই নেকি কিবা বস্তু মানুহে যে ইমান বুজাই থাকে তোমাক এইটোতো খোৱা বস্তু মই নোৱাৰোঁ আৰু নোৱাৰা নহয় তোমাৰ লাজ বস্তু একো মানুহৰ কিবা ব্ৰেইন আছে নেকি তোমাৰ সেইটো নহয় মই নোৱাৰোঁ নহয় নাই নোৱাৰিলে নাই এইটোতো চব নিজৰ ওচৰত নোৱাৰা কি বুজি পাইছোঁ গম পাইছোঁ মই নোৱাৰোঁ মই আৰে নোৱাৰা কি চেষ্টা বস্তু কৰিছোঁ, আছে নোৱাৰোঁ আৰে তুমি নেৰা কি বস্তু আছে তোমাক যে ইমান বুজাই মানুহ তোমাৰ লাজ চৰম একো নাই নেকি তুমি মৰি যোৱা জীয়াই থাকিব কি লাগে জীয়াই থাকিব নালাগে। তোমালোকে কিয় মোৰ পিছে পিছে আৰে, লাগি আছে মই বুজি পোৱা নাই তোমাৰ মই ভাল- আজি ইয়াত শুনা মই আজি ইয়াত বহিছোঁ কোনো নাই ইয়াত অকলে মই বহি পেলাই টানি আছোঁ আপুনি কিয় মোৰ পিছত আহিছে মই বুজি তোমাক পোৱা নাই। চবে ভালৰ কাৰণে কয় মানুহ গম পাইছোঁ, আজি- মোৰ 1 টকা লাভ আছে নেকি নাই মোক কোনোবা 1 টকা দিব নে তোমাক কালি যে 4-5 বুজাইছে নে কোনোবা পইচা দিছে সিহঁতক তোমাৰ ভালৰ কাৰণে সেইটো কৈছে। নহয় মই এইটো নোৱাৰোঁ ভাই মই আৰে, খাব এইবিলাক লাগিব কথা উপায় নেকি নাই এইবিলাক বেয়া বস্তু বুজি ন? পাইছোঁ বেয়া বস্তু মই নিজে জানো কিন্তু মই এতিয়া মানে বাধ্যত পৰি খাই আছোঁ মই খাব লাগে এইটো কি কি কৰিম ইমান উপায় নাই ডাঙৰ নহয় কথা নহয় নহয় এইবিলাক কথা নেকি তোমাৰ মানুহৰ কোনো হেৰিয়ে নাই তুমি দেখোন তুমি যোৱাচোন, যোৱা, নিচিনা হেৰি কৰি আছা তুমি য'ত মানুহৰ কথাত একো গুৰুত্ব নিদিয়া তুমি কি কেলা তুমি নাটক কৰা এইবিলাক তুমি য'ত যাব লাগে যোৱা কাম এইবিলাক চাম কথা আছে যদি নহয় তুমি যোৱা মানুহে ইমান বুজাই আছে তোমাক ডাঙৰ মানুহে বুজাইছে তুমি একো গুৰুত্ব নিদিয়া মানুহক গম পাইছোঁ মই মানুহৰ কথাত চবে একো গুৰুত্ব নিদিয়া মই চব বুজি পাইছোঁ তোমাৰ যদি কাম আছে তুমি যোৱাগৈ মোক ইয়াত মনে মনে খাবলৈ দিয়া না তুমি এইটো এৰিবা নে নাই সেইটো কোৱা মই নেৰো কিয় নেৰা মই নোৱাৰিম আৰে এইটো কথা নহয় চেষ্টা কৰিলে কি নহয় তুমি ভাল হৈ যোৱা আমিও ভাল বিচাৰোঁ তোমাৰ বিয়াটো বিচৰা নাই নহয় ভালটোও বিচাৰিছোঁ ভালৰ কাৰণে কৈছোঁ এই ভাই এতিয়াও খাই আছা তোমাক কৈ কৈছোঁ ইমান সময় বুজাই কৈছোঁ কি কৰা তুমি এইবিলাক ৰ'বা না, ৰ'বা, এইবিলাক কি কৰি কি আছা? কৰি আছা আৰে, এইবিলাক কথা ক'লে নুশুনা যোৱা তোমাৰ ৰাস্তাত যোৱা ক'লে এটা কথা শুনিবা কি কথা কোৱা তুমি তুমি কিয় এনেকুৱা কৰি না আছা মানুহৰ নিচিনা থাকিবা তুমি তোমাক কিয়- ইমান সময় বুজাইছো তুমি এতিয়া কি বুলি গুৰুত্ব দিছা মানুহৰ এটা হেৰি থাকিব লাগে যোৱা, যোৱা, তোমাৰ ৰাস্তাত যোৱা। যমুনামুখ ৰাইজক জনাওঁ যে এই ভিডিঅ'টো কোনো বিয়া নিচা নহয় গাঞ্জাও নহয় ভাঙো নহয় এনে এটা জাষ্ট এটা আৰু ভিডিঅ' কৰিছে চিৰকেটৰ নিচিনা কিবা এটা বস্তু দি কাগজ দি বনাইছে আপোনালোকে একো বেয়া মাইণ্ডত নিনিব তো আমি আজি উঠি অহা যুৱক আৰু বহুত যুৱকে দেখিছোঁ এনেকৈ ভাং গাঞ্জা ট্ৰেইনৰ ৰাস্তাত বহি লুকাই চুকাই খাই থাকে সেইটো কাৰণে আমি আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে একো বেয়া মাইণ্ডত নিনিব বেয়া ভুল নুবুজিব আমাক বেয়া নাপাব তাৰ কাৰণে আপোনালোকৰ ওচৰত ধন্যবাদ থাকিল আৰু এটা কথা মই কওঁ আপোনালোকৰ ওচৰত প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব আপোনালোকে আৰু চেনেলটোৰ নাম হ'ল আঠিয়া হিউমেনিটি চেনেল আৰু মোৰ ফেচবুক পেজ এটা আছে চেলিম আঠিয়া ব্লগ আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোক অলপ ছাবস্ক্ৰাইব কৰি মোক অলপ আগুৱাই যাবলৈ দিব মোৰ টীম যোনটো আছে এই টীমবিলাকক আমাক আগুৱাই যাবলৈ এটা হেৰি কৰি দিব আপোনালোকে আৰু বিশেষ নকওঁ যদি কিবা ভুল হয় আমাক ক্ষমা কৰি দিব